20 বছৰ মানুহে নিজৰ সমস্যাৰ কথা কাকো কোৱাই নাছিল আৰু অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ৰাতি কেতিয়াও কোকৰাঝাৰ বা ওদালগুৰিত ৰাতি কেতিয়াও থকাও নাছিলে। যেতিয়াৰ পৰা মই মাজে মাজে আহি 6 মাহ 7 মাহৰ মূৰে মূৰে কোকৰাঝাৰত ৰাতি থকা কৰিছোঁ, গোসাইগাঁৱত ৰাতি থকা কৰিছোঁ, মানুহে বিভিন্ন সমস্যা আহি মোক কয়। কিছু সমস্যা মই সমাধান কৰিব পাৰিছোঁ, কিছু সমস্যা সমাধানৰ আলাপ আলোচনা আমি কৰি থাকোঁ। এই যে ৰাতি মই থাকোঁ, ই ৰাইজৰ মনত এটা আস্থা আৰু বিশ্বাসৰ সৃষ্টি কৰে। অহা 3 তাৰিখেও মই বাক্সা জিলাত ৰাতিপুৱা মোৰ ইয়াত মিটিং আছে, কোকৰাঝাৰত ৰোড শ্ব' আছে। ৰোড শ্ব' কৰি মই বাক্সা জিলাত ৰাতি থাকিম আৰু তাতো মই ৰাইজৰ অভাৱ অভিযোগ শুনিম। আৰু কোকৰাঝাৰতো ৰোড শ্ব' আছে, চালাকাটিতো মিটিং আছে। গতিকে 3 তাৰিখে মই আকৌ কোকৰাঝাৰত আহিম।